এক বিশেষ খবৰ মুছলমানসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6টাকৈ নতুন নিয়ম আৰু এই নিয়ম প্ৰত্যেকজন মুছলমান তথা প্ৰত্যেকজন মিয়া মুছলমানলৈ মুখ্যমন্ত্ৰীৰ এই 6টাকৈ নিৰ্দেশনা আৰু এই নিয়ম মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমানসকলক 6টাকৈ নিয়ম বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ পৰা বিবাহলৈ 6টাকৈ নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়া হ'বলৈ মিয়াসকলে মানিব লাগিব এই নতুন নিয়ম আৰু সেই নিয়মত আছে মুছলমান অভিভাৱকসকললৈ দিয়া হৈছে এই নিয়ম 11-12 বছৰত কোনো ছোৱালীক বিয়া দিব নোৱাৰিব মুছলমান ব্যক্তিসকলে লগতে বিয়া হ'ব নোৱাৰিব 11-12 বছৰীয়া ছোৱালী আৰু ইয়াৰ লগতে কোনো মুছলমান শিক্ষাৰ্থীক পঢ়াব নোৱাৰিব মাদ্ৰাছাত ইয়াৰ লগতে পৈতৃক সম্পত্তি কইনা সন্তানকো অধিকাৰ দিব লাগিব মুছলমান ব্যক্তিসকলে ল'ৰাৰ সমানেই ছোৱালীসকলকো সমান অধিকাৰ দিব লাগিব মুছলমান ব্যক্তিসকলে পমুৱা মুছলমানে খিলঞ্জীয়া হ'বলৈ বন্ধ কৰিব লাগিব বহু বিবাহ প্ৰথা মুছলমানসকলৰ যি বহু বিবাহ প্ৰথা সেই বহু বিবাহ প্ৰথা বন্ধ কৰিব লাগিব এতিয়াৰে পৰা আৰু এইসমূহ প্ৰথা বন্ধ কৰিলেহে খিলঞ্জীয়া হ'ব পাৰিব মুছলমানসকল মিয়া মুছলমানক এই 6টাকৈ নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই নিয়ম মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ কোনো শিক্ষাৰ্থীক যাতে অৰ্থাৎ কোনো মুছলমান শিক্ষাৰ্থীক পঢ়াব নোৱাৰিব মাদ্ৰাছাত পৈতৃক সম্পত্তি কইনা সন্তানকো অধিকাৰ দিব লাগিব পিতৃ মাতৃয়ে ইয়াৰ লগতে 11-12 বছৰত কোনো ছোৱালী বিয়া হ'ব নোৱাৰিব খিলঞ্জীয়া হ'বৰ বাবে মুছলমানসকলে মানিব লাগিব এইকেইটা নিয়ম আৰু মাদ্ৰাছাৰ পৰা বিবাহলৈকে 6টাকৈ নতুন নিয়ম বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই নিয়ম প্ৰত্যেকজন মুছলমানে মানি চলাৰ উচিত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই নিয়ম মানি চলাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে